প্রথমে আমি পিপল জয়েন্ট অ্যাকশন কমিটি বড়োল্যান্ড মুভমেন্টৰ হৈ পেলাই সকলোকে শুভেচ্ছা যাচিছোঁ সকলোকে নমস্কাৰ আজি একচুয়ালি টুডে ইজ দি 9th বাৰ্থডে celebration of people joint action committee for বড়োল্যান্ড মুভমেন্ট এটি দুৰ্ভাগ্য আজি আমি যেনেকা পিপল জয়েন্ট অ্যাকশন কমিটি ফৰ বড়োল্যান্ড মুভমেন্টৰ জন্মদিনটো ফালিব লাগিছিল এই 21 দিন করোনা ভাইরাস চাইনিজ ভাইরাস লকডাউনৰ কাৰণে আমি হিটো জিমান আমি যেনেকা বিচাৰিছিল এনেকা কৰিব পৰা নাই কিন্তু আজি সেই 9 বাৰ্থডেত এটা এনাউন্সমেন্ট কৰিবলৈ বিচাৰিছি আমি যেহেতু পিপল জয়েন্ট অ্যাকশন কমিটি ফৰ বড়োল্যান্ড মুভমেন্টক বড়োল্যান্ড সৃষ্টিৰ কাৰণে জন্ম দিয়া হৈছিল 2011 31 মাৰ্চত পিপল জয়েন্ট অ্যাকশন কমিটি ফৰ বড়োল্যান্ড মুভমেন্টক ওদালগুৰিত হাৰিমু ভৱনত জন্ম দিয়া হৈছিল যেতিয়া জন্ম দিয়া হৈছিল তেতিয়াই আমাৰ পিপল জয়েন্ট অ্যাকশন কমিটি ফৰ বড়োল্যান্ড মুভমেন্টত 55 বিভিন্ন জাতি জনগোষ্ঠীক লৈ সেই সংগঠনটো গঠন কৰা হৈছিল বড়োল্যান্ড সৃষ্টিৰ কাৰণে আমি সৃষ্টিৰ পৰাই ন্যাশনাল ডেমোক্ৰেটিক ফ্ৰণ্ট অফ বড়োল্যান্ড প্ৰগ্ৰেছিভ অৰ্থাৎ এনডিবিক আমি সহায় কৰি আছিল যেতিয়া দীৰ্ঘদিনীয়া যে পেন্ডিং ইস্যুটো সলভ নোহোৱালৈকে আমি তাক সহায় কৰিম বুলি এনেকৈ আমি আন্দোলন কৰি যোৱা 27 জানুৱাৰীত যেতিয়া নাকি বিটিআৰটো চুক্তি হ'ল তেতিয়া আমি এটা বিৰাট ডাঙৰ এই বড়োল্যান্ডবাসীৰ কাৰণে এটা আশা কৰিছিল যে বিটিআৰৰ দ্বাৰে মিনিমাম বা ইউনিয়ন টেৰিটৰি যদি সৃষ্টি হ'লেহেঁতেন আমি পিপল জয়েন্ট অ্যাকশন কমিটি সেইদিনাৰ পৰাই মানে আমি ভাঙি মানে শেষ কৰিলেহেঁতেন কিন্তু আমি যেনেকা আশা কৰিছে যেনেকা আন্দোলন কৰিছিল সেই আশাটো স্যাটিসফাই পূৰ্ণ হোৱা নাই সেইকাৰণে আজি এই সময়ত পিপল জয়েন্ট অ্যাকশন কমিটি ফৰ বড়োল্যান্ড মুভমেন্টৰ চিফ কনভেনর হিচাপে আমি ডিক্লেয়াৰ কৰিবলৈ বিচাৰিছে যে আমি বড়োল্যান্ড নোপোৱালৈকে পিপল জয়েন্ট অ্যাকশন কমিটি ফৰ বড়োল্যান্ড মুভমেন্ট গোটেই বড়োল্যান্ডৰ জাতি জনগোষ্ঠীক লৈ পেলাই আমি আন্দোলন আকৌ কৰিম আৰু আন্দোলনটো আমি সেইদিনা ষ্টাৰ্ট কৰিম ইলেকশন শেষ হোৱাৰ লগে লগে আমি এটা বুদ্ধিজীৱী ইন্টেলেকচুৱেল গোটেই বিটিসি অসমৰ ইন্টেলেকচুৱেল যিবিলাক অ্যাকশন কমিটিৰ সদস্যসকলক লৈ পেলাই মিটিং বহি পেলাই আমি আন্দোলনটো ঘোষণা কৰিম কিন্তু আমি দেখিবলৈ পোৱা গৈছে যে যোৱা 27 জানুৱাৰীৰ দিনাখন যেটো এগ্ৰিমেন্ট হৈছে এটো এগ্ৰিমেন্টে ফাইনাল এন্ড লাষ্ট সলিউশন বলে ভাৰত যেটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে তেতিয়াহলে আপুনি আপোনাৰ যেটো বড়োল্যান্ড সেপাৰেট ষ্টেট ক্ৰিয়েট কৰিব গৈ আছে এটো সংগ্ৰাম কোন কেনেকা আগবাঢ়ি লৈ যাব বলে আপুনি ভাবে এইটো প্ৰধানমন্ত্ৰী ডাঙৰীয়া বা কোনোবা চিফ মিনিষ্টাৰ সৰ্বনন্দ সোণোৱাল ডাঙৰীয়া বা কোনোবা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সকলে কৈছে এইটো লাষ্ট এইটো কিন্তু লাষ্ট নহয় বড়োল্যান্ড নোপোৱালৈকে এই বড়োল্যান্ডৰ আন্দোলনটো হৈয়ে থাকিব এই গতিকে আমাৰ যে আমি দুখ বেদনা আমি পাই আছে বড়োল্যান্ড নোপোৱাকৈ যে আমি পৰিৱেশত আছে এই পৰিৱেশটো তেওঁ নাজানে এই কাৰণে আমাৰ কোনোবা প্ৰাইম মিনিষ্টাৰ খোৱাৰ লগত নহয় আমি এই বড়োল্যান্ডবাসীবিলাক বড়োল্যান্ড নোপোৱালৈকে আন্দোলনটো কৰি থাকিম আৰু লগতে এটা মেছেজটো দিবলৈ বিচাৰিছে মই আমি যে পিপল জয়েন্ট অ্যাকশন কমিটি ফৰ বড়োল্যান্ড মুভমেন্ট যে 21 দিনৰ যে লকডাউন আমি সকলোকে অনুৰোধ কৰিছো যিমান পাৰে ইমান আমি সোশ্যাল ডিস্টেন্সিংটো যেন মানি চলে আৰু যেতিয়া নাকি আমি এইটো মানি চলিবে তেতিয়াহে আমি যে করোনা ভাইরাসৰ পৰা আক্ৰান্তৰ পৰা আমি ৰক্ষাটো হ'ব এই গতিকে ৰাইজ ৰাজা সকলোৱে যেন অৱগত হয় সজাগ হয় যাতে সেই ভয়ংকৰ এটা পেণ্ডেমিক ডিজিজৰ পৰা আমি নিজকে ৰক্ষা কৰিব পাই বড়োল্যান্ডক ৰক্ষা কৰিব পাই অসমক ৰক্ষা কৰিব পাই আমাৰ ভাৰত দেশক ৰক্ষা কৰিব পাই এইটোৱে আহ্বান কৰিছো